হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ সকলোকে আকৌ এবাৰ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আজি মাঘ বিহু উৰুকা চ' ভাবিলোঁ আজি এটা ভ্লগ বনোৱা যাওক এতিয়া ভ্লগটো মই ষ্টাৰ্ট কৰি দিছোঁ 7টা বাজি গৈছে আমাৰ গলিত আমি 12-13 ঘৰমান মানুহ থাকোঁ আমাৰ গলিটোত আমি গোটেই ঘৰে মিলি একেলগে সদায় প্ৰত্যেক বছৰে মানে একেলগে আমি ভোজটো খাওঁ মেজিও একেলগেই জ্বলাওঁ আমাৰ গলিটোৰ মুখতে এখন ফিল্ড অকণমান ডাঙৰকৈ এৰিয়া এটা আছে আৰু তাতে আমি খাওঁ প্ৰত্যেক বছৰে এইবাৰ আগতীয়াকৈ মানে টিপাল চিপাল দি পিনি একেবাৰে ৰেডি কৰি নথ'লে সেইটো কাৰণে বৰষুণত জেগাডোখৰ অকণমান বোকা হৈ গ'ল সেইটো কাৰণে এইবাৰ আমাৰ কিনাৰৰ মানে দাদা এজনৰ ঘৰতে খাম চবে মেজি তাতে জ্বলাম মেজি জ্বলাবলৈ তাতে ঠিক কৰিছে কিন্তু আমি ভোজটো আজি ৰাতিৰ ভোজটো আমি তেহেঁতৰ ঘৰত খাম চ' ভাবিছোঁ আপোনালোকক দেখাওঁ ঠিক আছে তেন্তে চাই থাকক
ভাত খাবা নি তোমালোকে আৰু কি খাবা মাছ খাবা নে মাংস খাবা কি খাবা আলু খাবা কণী খাবা বাবা অঁ আহিবা আমি এতিয়া খাবলৈ লৈছো ৰিংগল বা পুৰা পুৰা ৰিংগল বা এয়া ভাত এয়া দালি এয়া মিক্স ভাজি এয়া পচলা এয়া অকমানি মাছ অকমান মই লৈছো নেমু এয়া ব্ৰইলাৰ সেয়াই আমাৰ খানা ভাত খাই হৈ গ'ল গাইজ এতিয়া আমি অলপ দেৰি জুই সেকি চব শুবলৈ যাম আমাৰ ইয়াত ভেলাঘৰটো নায়েই ভেলাঘৰ ৰখিবলৈ আমাৰ ইয়াত ভেলাঘৰ আমি নবনাওঁৱে হয় নাই আমাৰ ইয়াত তৰাপাতৰ ভেলাঘৰ বনাইছিলে এবাৰ নাই দুবাৰ বনাইছিলোঁ হেনো তৰাপাতৰ ভেলাঘৰ মোৰ মনতে নাই দেখা জানো থাকিলেও মই এইটোৱেনো ভেলাঘৰ বুলি চাগে চিনি নাপালোঁ বেঙীজনীয়ে ঠিকেই এবাৰ মই নাছিলোঁ মই এবাৰ হেৰিয়াত খাইছিলোঁগৈ নিমাজনত খাইছিলোঁগৈ এবাৰ ভোগালী বিহু ভাল লাগিছিলে তাত গোটেই একদম ডেগৰ মুখেৰে একদম সাজ খাই ৰহি খাই মানুহ একদম কেনেকুৱা নাচিছে মই চাবহে পাইছোঁ আৰু ভাল পাই এতিয়া 12টা বাজি গ'ল পুইছে এতিয়া 12টা বাজি গ'ল অকল আমি 4টাহে মানুহ আছোঁগৈ বাকী চব মানুহ শুই গ'ল আৰু কোনো নাই এইফালে আছোঁ মই বাস্তৱ কিবা এটা কৈ দিয়া হেপী বিহু গালি বিহু শুভেচ্ছা থাকিলে কোৱা আকৌ ঋষি হেপী ভোগালী বিহু এনে কৈছোঁ গাইজ আমি অকলে নাই মই এনেই মিছা কথা কৈছিলোঁ বাকী চব মানুহ ভিতৰত খাই আছে ডাঙৰ মানুহখিনি মানে আমি খালোঁ বলক তেওঁলোকক চাওঁগৈ ইমান ঠাণ্ডাত মোজা পিন্ধা নাই বেমাৰ হ'ব মেৰিন্দা ভোগালী বিহু অন্তিম গ্ৰহণ কৰিছে আমাৰ অঞ্চলটোৰ সকলো জ্যেষ্ঠ মহিলাসকলে আমাৰ গ্ৰহণ কৰিছে আপোনালোকে দেখিব পাৰিব চাই লওক আপা কেনেকুৱা হৈছে খানা ধুনীয়া ধুনীয়া এয়া খুৰী এয়া আপা এয়া মাতাশ্ৰী এয়া সৰু খুৰী
এয়া খুৰী এয়া পেহী আৰ্য তাকো দেখাব লাগে এয়া আমাৰ ৰান্ধনী এয়া আমাৰ খানা প্ৰায় সামৰণি এয়া মই ভোগালীৰ খানা খাই আমাৰ হৈ গ'ল ডাঙৰখিনিয়ে খাই আছে এতিয়া মই গুচি আহিলোঁ মোৰ ভাগৰ লাগিছে মই একো কাম কৰা নাই কিন্তু হ'লেও মোৰ ভাগৰ লাগিছে সোনকালে শুওঁ কাইলৈ ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব এদিনো মই মেজি একদম জ্বলোৱা আগত নাপাওঁগৈ জ্বলি যেতিয়া একদম মেজিটো নামিয়ে একেবাৰে মাটিৰ লগত সমান হৈ যায় তেতিয়া পাওঁগৈ সেইটো কাৰণে ভাবিছোঁ কাইলৈ আপোনালোকৰ কাৰণে ভ্লগটোৰ কাৰণে ভ্লগত চবকে দেখাবলৈ কাৰণে মই সোনকালে উঠিম সোনকালে উঠি একদম জ্বলোৱা আগতেই গৈ হাজিৰ হ'মগৈ বুলি সেইটো কাৰণে আজি সোনকালে শুই যাওঁ ঠিক আছে তেন্তে কাইলৈ আকৌ লগ পাম কাইলৈ ৰাতিপুৱাৰ আমাৰ কি কি পিঠা পনা হয় সকলোৱে কেনেদৰে আমি আমাৰ কেইঘৰমান মানুহে আমি কেনেদৰে আছোঁ কেনেকৈ আমি উপভোগ কৰোঁ সেইটোকে আপোনালোকক দেখাম ঠিক আছে তেন্তে বাই বাই গুড নাইট এয়া আমাৰ মেজি জ্বলি শেষ হৈ গ'ল অকণমান আছে কলগছ হৈ পৰিলে এইবাৰ মেজিটো বহুত সৰু আৰু আজিৰ দিনটোত যদি আলু নাখায় তেন্তে গাহৰি হ'ব সেইটো কাৰণে মই খাইছোঁ মই গাহৰি আনিও আলুটো মেজি তলতে খাব লাগিব নহ'লে গাহৰি হৈ যাব লাগিব চাহ খাই হৈ গ'ল এতিয়া মোৰ ফেভৰেট চাই লওক তই দুভাগ খাবি নে কিনো ত' এইটোৱে আছিলে মাঘ বিহুৰ ব্লগ আপোনালোকে চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে তেন্তে শেষত মই সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ অ'কে তেন্তে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ মই লাভ ইউ অল বাই বাই